আপুনি কৰক আজি আপুনি কৰক এখানে কৰিব এখানে দিয়ক এখানে কৰক দায়িত্ব কি ল'ব এখানে কৰক কৰক আপুনি কৰক এই ইমান আমাৰ গাঁৱৰ মানুহখিনি যে ৰাতিপুৱাৰ পৰা লাগি মেলি চাফ চিকুণ কৰে গতিকে একেখন গাঁৱৰ একেখন ঘৰৰ মানুহ সদায় আহিব পাৰিব নেকি গতিকে সিহঁতকো কিবা পাৰ্ট টাইমলি আজি পাটকুচি গাঁওখন কালি গুড়াগুলি গাঁওখন পৰহি হাতীমৰা গাঁওখন আমি মানুহখিনিক আজি দুমাহ ধৰি কণ্টিনিউ চবেই মিলি কৰি আছে কিন্তু ভাগে ভাগে ভগাই ৰ'ব বাইদেউ আমাৰো শুনক আপুনি অকলে ক'লে নহ'ব আমিও ক'ব লাগিব বাইদেউ আমাৰো ক'বলগীয়া আছে আমি ইয়াতে মাটি এৰি দিছোঁ আমাৰ মানুহখিনি গৰু খাদন খাটি আছে নামটো হৈ আছে বেলেগৰ আমি সহ্য কৰিম নেকি বাইদেউ সেইটো কথা আজি আমি ওলাই যাওঁ ঠিক আছে বলক আমি আজি আপোনালোকে চাব কৰিব আপুনি কৰক জুবিন ক্ষেত্ৰখন আপোনালোকে কৰক আপুনি কৰক আজি আপুনি কৰক এখানে কৰিব এখানে দিয়ক এখানে কৰক দায়িত্ব কি ল'ব এখানে কৰক কৰক আপুনি কৰক আপুনি কৰক বাইদেউ আমি যাওঁ হ'ব ঠিক আছে আপোনালোকে কৰক হ'ব আপোনাৰ জুবিন দা আপোনালোকৰতো আপোনালোকে মাতি দিছেতো আপোনালোকে কৰক এনেকুৱা নকৰিব এইটো কথা নক'ব বাইদেউ আপুনি ভাগি যাব মানুহ জাগি যাব বাইদেউ এই ধৰণৰ কথা এখন নক'ব আপুনি এই ধৰণৰ কথা নক'ব বাইদেউ অন্ততঃ ইয়াত জুই জ্বলাব নাহিব ইয়াত জুই জ্বলাব নাহিব আপুনি ইয়াত জুই জ্বলাব নাহিব আজি দুমাহ ধৰি শান্তি আছে আপোনালোকৰ নিউজ চেনেলত কোনোবা এটা ব্যৱহাৰ কাৰণে আজি অশান্তি হৈ আছে বাকী কোনো নিউজ চেনেল কোনো নিউজ চেনেলে বজা নাই এটা নিউজ চেনেলে বজাৰ কাৰণে আজি অশান্তি হৈছে অসমত আৰু বহুত নিউজ চেনেল আছে আজি সকলোৰ কাৰণটো এইটো কাৰণে কোনো ৰাজনৈতিক দল নাই ইয়াতে জড়িত আমি নিৰপেক্ষ মানুহ আমি লোকেল মানুহ আমি ইয়াতে নহয় কেনেকুৱা প্ৰশ্ন কৰিছে আপোনালোকক সকলোকে হাজিৰ কৰি কৈছোঁ আমি ভালদৰে আমি ক'বলৈ যত্ন কৰিছোঁ কি হৈছে কি নাই যত্ন কৰিছোঁ কিন্তু এটাই ভাষাৰে কিয় কৈ আছে আমাক নহয় আপোনাতকৈ বেছি বিশেষকৈ আমাৰ ইয়াত ডিমলে যিখিনি আমাৰ এই যিখিনি ইয়াত বহি আছে এই বাইদেউজনী হওক বা আমাৰ এই যিমান দাদাজনী হওক আপোনাকো ইয়াত বেছি সিহঁতে কাটিছে আৰু কোনোদিন সিহঁতে এনেকৈ কমেণ্ট কৰা নাই আজি আপুনি যিটো জ্বলা জয় আছে নহয় আপুনি কৈ আছে কিন্তু সোণাপুৰৰ সাংবাদিক নোহোৱাৰ কাৰণে আমাক বদনাম কৰি বিচাৰে সোণাপুৰৰ দালাল গৈছে আমাৰ দালাল গৈছে চাওকচোন মাটিৰ দালাল গৈছে তেখেতৰ নাম নাই ইয়াতে তেখেতৰ একো নাম নাই বাইদেউ আজি আহি বৰ ডাঙৰ অলপ আমাৰ সন্দেহ হ'ল এই পৰিচালনাটোৰ ওপৰত আমাৰ কমিটিটোত কিমান পইচা উঠি আছে ইমান পইচা সৎভাৱে চৰকাৰৰ ওচৰত